বন্ধুসকল, আমি এটা বৰ্তমান সমস্যাত আমি সন্মুখীন হৈছোঁ। আমাৰ নৱপ্ৰজন্ম, যুৱক যুৱতীসকল বা সৰু সৰু যি ল'ৰা ছোৱালীসকল আছে, ৰিলছৰ নিচাত আসক্ত হৈ গৈ আছে। শুনিবলৈ এটা সাধাৰণ সমস্যা, য'ত মানুহে ঘণ্টাৰ পিছত ঘণ্টা ইনষ্টাগ্ৰাম ৰিলছ আৰু ইউটিউব শ্বৰ্টছ দৰে চুটি ভিডিঅ' স্ক্ৰল কৰি থাকে। কিন্তু যাৰ ফলত যিমান ইউটিউব বা এপছবোৰে আমি ভালপোৱা সেই ভিডিঅ'বোৰে উলিয়াই থাকে আৰু আমি ভিতৰলৈ সোমাই গৈ থাকোঁ। কিন্তু ইয়াৰ ফলত আমাৰ কি ক্ষতি হৈছে? ইয়াৰ ফলত অনিদ্ৰা, মনোযোগ হেৰুৱা, মানসিক চাপ আৰু বাস্তৱ জীৱনৰ পৰা সংযোগ বিচ্ছিন্ন হোৱাৰ দৰে গুৰুতৰ মানসিক আৰু শাৰীৰিক প্ৰভাৱ পৰিছে। এই প্লেটফৰ্মবোৰে মগজুক ডপামিনৰ লুপত আবদ্ধ কৰি ৰাখে। ডপামিনৰ লুপত, ইয়াৰ বিষয়ে যদি আপুনি বেছি জানিবলৈ আপুনি এবাৰ নেটত চাৰ্চ কৰি চাব পাৰে। ভাৰতৰ লাখ লাখ লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু ই একাগ্ৰতা আৰু মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে, বিশেষকৈ যুৱক যুৱতীসকলৰ মাজত। স্ক্ৰলিং, এই এপছ, ৰিলছ হওক, শ্বৰ্টছ হওক, এইবোৰে আমাৰ মগজুটোক পপকৰ্নৰ দৰে অৱস্থাৰ সৃষ্টি কৰিছে। মূৰৰ বিষ, চকুৰ টান খাই যোৱা, শাৰীৰিক কাৰ্যকলাপৰ অভাৱৰ বাবে ওজন বৃদ্ধি হোৱা, কিছুমান সৰু সৰু সমস্যা যোনবোৰ আমি ভাবোঁ আমাৰ কিয় হৈছে, কি নাই, আমি ডক্টৰৰ ওচৰলৈ যাওঁ। কিন্তু এই ৰিলছ আৰু শ্বৰ্টছবোৰ যে আমি বাৰে বাৰে চাই থাকোঁ, আমি ইয়াত যে এডিকশ্যন হৈ আছে, এই এডিকশ্যনে কিন্তু আমাৰ এই মূৰৰ বিষ, চকু টান খোৱা, শাৰীৰিক কাৰ্যকলাপৰ অভাৱৰ বাবে ওজন বৃদ্ধি হোৱা, এইবোৰত কিন্তু প্ৰভাৱ যথেষ্ট পেলাইছে। আপোনালোকৰ ল'ৰা ছোৱালী বা নতুন যিসকল উঠি অহা প্ৰজন্ম, তেওঁলোকেও যদি ইয়াত আসক্ত হৈছে, তেতিয়াহ'লে যদি আপোনালোকৰ ল'ৰা ছোৱালী আসক্ত হৈছে সৰু সৰু, তেওঁলোকক অলপ হ'লেও ইয়াৰ পৰা আঁতৰাই অনাৰ চেষ্টা কৰক। আৰু যদি যুৱক যুৱতীসকলে ডাঙৰ যিসকলে কৰিছে, তেতিয়াহ'লে আপোনালোকে অলপ আঁতৰি আহক। কাৰণ যদি আপুনি নেটতো মাৰি চায়, এই সমস্যাৰ কিমান সন্মুখীন হৈছে, কিমান মানুহ এই ৰোগত আক্ৰান্ত হৈছে, আপোনালোকে নিজেই দেখিব পাব। ধন্যবাদ, আজিলৈ ইমানেই। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।